সো ফ্ৰেণ্ডসকল আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিলোঁ যিটোৰ দ্বাৰা আপোনালোকে 7 দিন 5 দিন 4 দিন 3 দিন 2 দিন লাগিলে যিমানে সোনকালে নহওক আপোনালোকে 1K সাবস্ক্ৰাইব কৰিব পাৰিব। সো ফ্ৰেণ্ডসকল আপোনালোকে যদি ভাবিছে মই এইটো ভিডিঅ' ফেক লৈ আহিছোঁ তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই চেনেলটো আনসাবস্ক্ৰাইব কৰি দিয়ক, ডিসলাইক কৰি দিয়ক আৰু ইয়াৰ পৰা ওলাই যাওক। কাৰণ মই যিটো এপ্লিকেশ্যন লৈ আহিছোঁ 100% वर्किंग है और मैं यूज करूँ एनेका নহয় मैं यूज नकराके मोर चैनल बैन हो যাব আপোনালোকক यूज কৰিব কৈছোঁ তেনেকা নহয়। मैं আপোনাক এইটো ভিডিঅ'ত সম্পূৰ্ণ দেখুৱাই দিম মই নিজে यूज কৰিছোঁ আৰু আপোনালোকক यूज কৰিব পাৰিব। তো আপোনালোকে 1K সাবস্ক্ৰাইব 7 দিনত যেহেতু আপোনালোকে কমপ্লিট কৰিব পাৰিব। সো ফ্ৰেণ্ডছ আৰু এইটো এপ মই আপোনালোকক ৰিভিউ দেখুৱাই দিম, মই আপোনালোকে হেকৰলৈকে ভিডিঅ' চাব আৰু কেনেমান প্ৰব্লেম আছে মই তাকো আপোনালোকক কৈ দিওঁ যাতে আপোনালোকে সলভ নিজে কৰি ল'ব পাৰিব। সো ফ্ৰেণ্ডছ প্ৰথম প্ৰব্লেমটো হৈ গ'ল এইটো এপ্লিকেশ্যনত অনলি হিন্দী ইউটিউব চেনেল পাব আৰু ধৰি লওক 100টাৰ ভিতৰত 50টা 25টা মান আছামিজ ইউটিউব চেনেলত থাকিব। আৰু এই ভিডিঅ'টো চাই পিনে আপোনালোকে যদি তাত যায় তেতিয়াহ'লে আপোনালোকৰ তাত এই কি বুলি কয় এইটো আপোনালোকে সাবস্ক্ৰাইব বঢ়াব পাৰিব। এপ্লিকেশ্যনটো খুবেই কি আছে ফ্ৰেণ্ডসকল, আপোনালোকে এইটো ইনষ্টল কৰিব পাৰিব প্লে ষ্ট'ৰৰ পৰা, যিহেতু একো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন নহয় যাতে আপোনাৰ চেনেল বেন হৈ যাব। সো ফ্ৰেণ্ডছ ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, যদি স্কিপ কৰে তেতিয়াহ'লে আপোনালোকে ষ্টেপ যদি একো বুজি নাপায় আৰু গৈ পিনে তাত চিধা এপ্লিকেশ্যনটো ইনষ্টল কৰি পিনে ডিছক্ৰিপশ্যনৰ পৰা আৰু 1K সাবস্ক্ৰাইব বিচাৰিব গ'লে তেনেকুৱা আপোনাৰ একো ৱৰ্কিং নকৰিব। সো ফ্ৰেণ্ডছ মই যিটো আপোনালোকে প্ৰব্লেম কৰিছিলোঁ আপোনালোকে সেইটো জানি ল'ব। যদি আপোনালোকে তাত 1K সাবস্ক্ৰাইব কৰিব খোজে তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপুনি হিন্দী ইউটিউব চেনেল বেছি পাব আৰু আপোনাৰ কি হ'ব আছামিজ চেনেল কম থাকিব। আছামিজ চেনেল কম থাকিব, আপোনালোকে যদি তাত যাব তেতিয়াই তাতো বাঢ়িব আছামিজ চেনেলকেইটা, তেতিয়া আপোনালোকে তাতো 1K সাবস্ক্ৰাইব 7 দিনত বা 6 দিনত মানে যিমান সোনকালে আপোনালোকে এদিনতো পাই যাব। যদি আপোনালোকে লাগি থাকে ৰাতিপুৱাৰ পৰা ধৰি লওক 6টা 9টা বজালৈকে তেতিয়াও আপোনালোকে 1K সাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আৰু এইটো একো মানে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন নহয় আপোনাৰ চেনেল বেন হৈ যাব বা আমুক তামুক। মই নিজে ইউজ কৰোঁ আৰু আপোনালোকক উইথ প্ৰুফ দেখুৱাই দিম মই কেনেকুৱা ইউজ কৰোঁ। সো ফ্ৰেণ্ডছ মই লৈ গৈছোঁ আপোনালোকৰ মোবাইল স্ক্ৰীনত, আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব। যদি আপোনালোকে চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব। সো ফ্ৰেণ্ডছ মই লৈ গৈছোঁ স্ক্ৰীনলৈ, লেটছ গো। গ'লোঁ মোবাইল স্ক্ৰীনত। প্ৰথমতে আপোনালোকে কি কৰিব, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এপটোৰ লিংক পাব, আপোনালোকে তাৰপৰা গৈ পিনে ইনষ্টল কৰি ল'ব। যদি আপোনালোকে বিশ্বাস নকৰে এইটো প্লে ষ্ট'ৰ এপ নহয় বুলি তেতিয়াহ'লে আপোনালোকে প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰত আপোনালোকে চাৰ্চ কৰিব চাৰ্টটুব। সো ফ্ৰেণ্ডছ প্লে ষ্ট'ৰ আপোনালোকে যেতিয়া চাৰ্টটুব চাৰ্চ কৰিব তেতিয়াহ'লে আপোনালোকে দেখি পাইছে এইটো এপ্লিকেশ্যন ওলাই আহিলে। আপোনালোকে দেখি পাইছে মই ইনষ্টল অলৰেডি কৰি থৈছোঁ। সো আপোনালোকে ইনষ্টল কৰি ল'ব আৰু আপোনালোকে ৰেটিং যিটো দেখি পাইছে, কমেণ্ট দেখি পাইছে, যিহেতু ইট ইজ এ ফাইন এপ বাট আই হেভ এ ন' প্ৰব্লেম ডেট ফাউণ্ড আৰু দেখি পাইছে ভাল ৰেটিং পাই আছে। সো ফ্ৰেণ্ড আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত ফ্ৰেণ্ডসকল আপোনালোকে এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনালোকে কি কৰিব, আপোনাৰ চেনেল পৰা আপোনালোকে লগ ইন কৰিব পাৰিব, নহ'লে আপোনালোকে বেলেগ জিমেইল ID পৰাও লগ ইন কৰি ল'ব পাৰিব। মই আপোনালোকক মোৰ ID যিটো প্ৰফাইল দেখুৱাই দিছোঁ, যিহেতু এইটো আপোনালোকে দেখি পাইছে মোৰ চেনেল হয়, যিটো আপোনালোকে ওপৰত দেখি পাইছে আছাম আনকুইন টেক, আৰু আপোনালোকে ইয়াত দেখি পাইছে যিটো মোৰ অৰিজিনেল ID ইউটিউব চেনেল হয়। সো ফ্ৰেণ্ডছ আপোনালোকে কি কৰিব, ইয়াত দেখি পাইছে আপোনালোকে বহুতো কাণ্ট্ৰি আছে। আপোনালোকে যিটো কাণ্ট্ৰিৰ পৰা আপোনালোকে চাৰ্ভ কৰি পিনে আপোনালোকে 1K সাবস্ক্ৰাইব কৰিব খোজে তেতিয়াহ'লে আপোনালোকে ইয়াত সাবস্ক্ৰাইব কৰিব মেছেজ কৰিব পাৰিব। ইয়াত দেখি পাইছে বাংলাদেশ আছে, আমুক তামুক বহুত আছে কাণ্ট্ৰি যিবিলাক আপোনালোকে তাৰপৰা চাৰ্ভ কৰিব পাৰিব। তো আপোনালোকে ইয়াত দেখি পাইছে যিটো ইম্পৰ্টেণ্ট ইণ্ডিয়া, আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি ল'ব। ইণ্ডিয়াত ক্লিক কৰাৰ পাছত আপোনালোকে দেখি পাইছে ইয়াত অনলাইন আছে, যিবিলাক অফলাইন থাকিব এনেকুৱা ৰেড কালাৰত দেখি পাব, আৰু যিবিলাক অনলাইন থাকিব আপোনালোকে ইয়াত ব্লু কালাৰত টিক দেখি পাব। তাৰপাছত আপোনালোকে কি কৰিব, ইণ্ডিয়াত ক্লিক কৰি পিনে আপোনালোকে ইয়াত দেখি পাইছে বহুতো ইউটিউবাৰ এনেকুৱা আছে। আপোনালোকে ইয়াত আছামিজ ইউটিউবাৰো পাব আৰু হিন্দী ইউটিউবাৰো পাব, বেংগলীও পাব, যিকোনো ভাষাৰ আপোনালোকে ইউটিউবাৰ ইয়াত পাই যাব। ইণ্ডিয়াত যদি ক্লিক কৰে আপোনালোকৰ ইণ্ডিয়াৰে ইউটিউব থকা মানুহ পাব। সো ফ্ৰেণ্ডছ এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ। সো ফ্ৰেণ্ডছ মই আপোনালোকক দেখুৱাই দিছোঁ এক্সাম্পল আপোনালোকে কেনেকৈ সাবস্ক্ৰাইব আপোনাৰ ইনক্ৰিজ কৰিব পাৰিব। সো ফ্ৰেণ্ডছ আপোনালোকে ইয়াত কি কৰিব, যিকোনো এটা ইউটিউবাৰ ইয়াত দেখি পাইছে লিংক দি দিছে, মই আগত যিটো ইউজ কৰিছিলোঁ। আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে আপোনালোকে ইয়াত কি কৰিব, মেছেজ কৰি দিব সাব
তাৰপাছত মেছেজ কৰাৰ পাছত অকণমান দেৰি ৰৈ যাব। সব ফ্ৰেণ্ড মেছেজ কৰাৰ পাছত আপোনাৰ অকণমান দেৰি ৰৈ যাব। যদি আপোনালোকে বেলেগ এটা চেট এডিট কৰিব খোজে ইও আপোনাক মেছেজ কৰিব সাব ফৰ সাব বুলি। আপোনাৰ তাৰপাছত কি কৰিব আপুনি তাক আপোনাৰ চেনেল লিংকটো দিব, সি ছাবস্ক্ৰাইব কৰিব আৰু আপুনি তাক ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকে ইয়াত এনেকুৱা সাব ফৰ সাব মেছেজ দি দিব। ইজি যিটো আপোনালোকে গ্ৰুপত গৈ পিনে কৰে সাব ফৰ সাব, আপোনালোকে ইয়াতো এনেকুৱা সাব ফৰ সাব কৰি পিনে ছাবস্ক্ৰাইব বঢ়াব পাৰিব। কিন্তু ইয়াত কিছুমান এনেকুৱা চিটাৰো আছে বহুত, যিটো আপোনালোকে দেখি পাইছে মই যিটো ইউজ কৰোঁ। কিন্তু ইয়াৰ প্ৰব্লেমটো আপোনালোক মানে কৈ দিওঁ, ইয়াত কিছুমান কি আছে বেছিভাগ আনছাবস্ক্ৰাইব কৰি দিয়ে যিবিলাক চিটাৰকেইটা আছে। ভাল মানুহ আছে, মই আগত কৰিছোঁ, আপোনালোকক কি হ'ল মই প্ৰুফ দেখাই দিছোঁ। এইটো আপোনালোকে দেখি পাইছে, মই সাব ফৰ সাব বুলি মেছেজ দিলোঁ, তাৰপাছত সি লিংক দিলে, তাৰপাছত ফাৰ্ষ্ট ইউ প্লিজ ছাবস্ক্ৰাইব মাই ভিডিঅ' বুলি দিলে, তাৰপাছত মই ছাবস্ক্ৰাইব কৰি ইয়াক স্ক্ৰীনশ্বট দিলোঁ। আপোনালোকে ইয়াত দেখি পাইছে স্ক্ৰীনশ্বট দিলোঁ মই ছাবস্ক্ৰাইব কৰি পিনে। তাৰপাছত চেক ব্ৰ' বুলি দিলোঁ, তাৰপাছত মোৰ লিংকটো দিলোঁ, নাও ইয়ৰ টাৰ্ণ ব্ৰ' বুলি দিলোঁ। তাৰপাছত ই মোক ছাবস্ক্ৰাইব কৰি পিনে দেখক এইটো মোৰ চেনেল হয়, ই ছাবস্ক্ৰাইব কৰি পিনে মোৰ চেনেলটো দিলে। সব ফ্ৰেণ্ড আপোনালোকৰ তেনেকুৱা ইজি আছে। আৰু আপোনালোকে কি কৰিব, চেনেল লিংকটো ইয়াত হোৱাটছআপ লিখা আছে, যিটো আপোনালোকে মেছেজ কৰিব। তাৰপাছত আপোনালোকে ইয়াত গৈ পিনে আপোনাৰ যিটো চেনেলৰ লগত লগ ইন কৰি থ'ব, আপোনালোকে এইটো ক্লিক কৰি দিলে আপোনাৰ কি হ'ব, আপোনাৰ চেনেল লিংকটো গুচি যাব। আপোনালোকে দেখি পাইছে যিটো মোৰ চেনেল লিংকটো গুচি গ'ল। আৰু আপোনালোকে যদি স্ক্ৰীনশ্বট মাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত কি কৰিব, মেছেজ গৈ পিনে আপোনালোকে গেলেৰীত যাব। গেলেৰীত যোৱাৰ পাছত আপোনালোকে ফটোত যাব, ফটোত গৈ পিনে আপোনালোকে কেনেকৈ স্ক্ৰীনশ্বট মাৰিছিলে আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বটটো চিলেক্ট কৰি পিনে আপোনালোকে দিব পাৰি যাব। সব আপোনালোকে তেনেকুৱা সাব ফৰ সাব কৰিব পাৰিব। আপোনালোকে ইয়াত দেখি পাইছে মই যিটো কৰি আছিলোঁ এইবিলাক কনভাৰ্চন যিটো মোৰ চাৰ্ট হয়, মই এনেকুৱা কৰি থৈছিলোঁ। আপোনালোকে দেখি পাইছে, এনেকুৱা নহয় যে মই ইউজ নকৰাকৈ আপোনালোকক ইউজ কৰিব কৈছোঁ, কাৰণ ইয়াত এনেকুৱা একো মানে প্ৰব্লেম নাই যেতিয়া আপোনাৰ চেনেল বেন হ'ব। আৰু এটা কথা মই আপোনালোকক জনাই দিওঁ যে যেতিয়ালৈকে আপোনালোকৰ চেনেল মনিটাইজ নহয় তেতিয়ালৈকে আপোনালোকে এনেকুৱা এপ্লিকেশ্যন যিকোনো ধৰণৰ আপোনালোকে ইউজ কৰিব পাৰিব। কাৰণ মোৰ আগত যিটো ইউটিউব চেনেল আছিলে মই তেতিয়াও তাতো সেনেকুৱা ইউজ কৰিছিলোঁ, যেতিয়ালৈকে 1K ছাবস্ক্ৰাইব মোৰ কমপ্লিট নহ'ল আৰু মনিটাইজ ইনভেল নহ'ল। তেতিয়াৰ পৰা আপোনালোকেও এনেকুৱা ইউজ কৰিব পাৰিব, একো প্ৰব্লেম নাই। আপোনালোকে দেখুৱাই দিলোঁ প্ৰুফ। আৰু বাৰ আপোনালোকে মোৰ ID চাই ল'ব পাৰিব, যিহেতু মোৰ যিটো অৰিজিনেল চেনেল মই আছাম আনকুইক টেক আপোনালোকে দেখি পাইছে। আপোনালোকে যিটো মোৰ অৰিজিনেল চাৰ্ট মই যিটো ইউজ কৰোঁ, আপোনালোকেও তেনেকুৱা অৰিজিনেল নিদিলেও আপোনালোকে বেলেগ এনেকুৱা আইডিটো কৰিব পাৰিব, একো তেনেকুৱা প্ৰব্লেম নাই তাত। সব ফ্ৰেণ্ড আপোনালোকে যদি ইয়াত কৰে তেতিয়াহ'লে আপোনালোকে 1K ছাবস্ক্ৰাইব কৰি লওক প্ৰথমতে, আৰু তাৰপাছত আপোনালোকে ভাল কণ্টেণ্ট দিয়ক, আপোনাৰ ভিউজ হ'ব, তেতিয়া ৱাচ টাইমো বাঢ়ি যাব। বৰ্তমান আপোনালোকে 1K ছাবস্ক্ৰাইব হ'লে আপোনাৰ কি হ'ব, লাভ হ'ব, যিহেতু আপোনালোকে কমেডিটেভ আৰু মানে কিবা এটা আপোনাৰ চেনেলত ভাল লাগিব যেতিয়া আপোনালোকে 1K ছাবস্ক্ৰাইব বুলি লিখা থাকিব। সব ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই। আৰু আপোনালোকে নিশ্চয় গম পালে ইয়াত এইটো এপ্লিকেশ্যন একো প্ৰব্লেম নাই, ময়ো ইউজ কৰিছোঁ, বহুত দিনৰ পৰা ইউজ কৰিছোঁ। আপোনালোকে একো এনেকুৱা প্ৰব্লেম নহ'ব, মই এইটো গেৰেণ্টি দিব পাৰোঁ। সো ফ্ৰেণ্ডছসকল আপোনালোকে এতিয়া নিশ্চয় গম পালে যে এইটো এপ্লিকেশ্যন জৰিয়তে আপোনালোকে 7 দিন 6 দিন যিমান সোনকালে পাৰে 1K ছাবস্ক্ৰাইব কমপ্লিট কৰিব পাৰিব। সো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনো প্ৰেছ কৰি ল'ব যাতে এনেকুৱা আছামিছৰ টিপ এণ্ড ট্ৰিক ভিডিঅ' আপোনালোকে পাই থাকিব। সো ফ্ৰেণ্ডছ আগবাঢ়ো নেক্সট ভিডিঅ'লৈ, লেটছ গো।